Guys, welcome to my YouTube channel Jubias Vlog. Guys, মানে মই আজি গৈ আছোঁ চেঁচা তিনিআলি লগৰ এটা আনিবলৈ গৈ আছোঁ। সি ডিব্ৰুগড়ৰ পৰা আহি আছে গাইছ। বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এখন ৰকেটখন দেখিছে, এতিয়া যাম এতিয়া গাইছ। তো এতিয়া মই আহি গোৱালঘাট পাইছোঁ গাইছ, দেখিছে দিহিং নদী হয়, দিহিং নদীৰ ওপৰত ফালে পাৰ হৈ যাম এতিয়া। আৰু বেছি দূৰ নহয় আৰু ইয়াৰ পৰা পাৰ হৈ গ'লে মানে। এখন দিহিং নদী দেখিছে, এয়াই আৰু দিহিং নদী। ইয়াৰ নৰীয়া ককাই বঠা মাৰি আছে দেখিছে এইটো ৰাস্তাটো। এইফালে এতিয়া মই পাৰ হৈ যাম আৰু গাইছ। আমি মানে গোলাঘাটে হৈ আহিলে মানে ডিব্ৰুগড়লৈ ওচৰ হয়, সেইটো কাৰণে আমি গোলাঘাট হৈ আহোঁ গাইছ। ইফালেদিও যাব পাৰি, এইফালে অলপ দূৰ হয় মানে গাইছ। ফাইনেলি আহি চেঁচা পাইগৈ দেখিছে। নেটটো পাব মানে চিনেমেটিক এটা দেখাইছোঁ, চাই লওক গাইছ। এই ৰাস্তাটো মানে আগতে বহুত গছ আছিলে, গছখিনি ৰাস্তাটো বনোৱাৰ কাৰণে কাটি পেলালে। আগতে দুইটা চাইডে গছ আছিলে, গছ এতিয়া কাটি পেলোৱাৰ কাৰণে ইমান এটা ভাল লগা নাই। আগতে বহুত ধুনীয়া আছিলে ভিউটো, এতিয়া টকলা টকলা লাগিছে গাইছ, দেখিছে। মই নেশ্যনেল হাইৱে পাই গ'লো চেঁচা তিনিআলি, দেখিছে এইটো। লগৰটোৰ কাৰণে মানে ৰখি আছোঁ, মানে সি লগৰটো পোৱাহি নাই মানে। কিমান দেৰি লাগিব তাৰ কাৰণে ৱেইট কৰিছোঁ গাইছ, দেখিছে এইটো নেশ্যনেল হাইৱেত পালোহি। লগৰটোলৈ ফোন কৰিছিলোঁ, সি বৰবৰুৱা পাইছোঁহি বুলি কৈছিলে গাইছ। গাইছ আপোনালোকক নেশ্যনেল হাইৱে ভিউটো অলপ দেখাই দিছোঁ, চাই লওক গাইছ। এইখন মোৰ ৰকেটখন বসন্তীখন দেখিছে, এইটো হৈছে নেশ্যনেল হাইৱে ভিউ, চাই লওক অলপ, আপোনালোকক দেখাই দিছোঁ। চেঁচা তিনিআলিৰ পৰা অলপ আগলৈ আহি তেলবিধা পালোঁ, এইটোতে তেল ভৰালোঁ আৰু গাইছ, দেখিছে এতিয়া আৰু ভিউটো। তো গাইছ এতিয়া মই আহি বৰিবাম তিনিআলিটো পাইছোঁ। ইয়াত মানে লগৰটোৱে কিবা এটা লওঁ বুলি কৈছে মানে। তো গাইছ এইটোৱে বৰিবাম তিনিআলি আৰু দেখিছে, কেইখনমান আছে আৰু ইমান ডাঙৰ নহয় মানে। আমি ইয়াৰ পৰা লেফ্ট চাইডে বুঢ়া গাঁও হৈ ভগামুখ ব্লক গাঁও যাম। এতিয়া আহি ভগামুখ ব্লক গাঁও পালোহি, দেখিছে এইটো ভাইটিটো লগত আহিছে। ইয়াত পূৰা মানে শাকৰ খেতি কৰে গাইছ, দেখিছে এইবোৰ আলু কিবা কিবি কবি চবি চব চিনি নাপাওঁ মই ইমানকৈ কি লগাইছে। মুঠতে চাৰিওফালে শাকেই শাক, লাগে যদি আহিব, বহুত সস্তাত পায় মানে ইয়াত। চিনেমেটিক শ্বট এটা দেখাইছোঁ গাইছ, চাই লওক। শাকেই শাক গোটেই, সৰিয়হতলীও আছে ইয়াত বহুত বহুত। দেখিছে এইটো কিমান ধুনীয়া ভিউ, চবফালে শাকেই শাক, মানে ইয়াত বহুত শাকৰ খেতি কৰে। চাৰিওফালে শাকেই শাক, সৰিয়হ আৰু কিবা কিবি বহুত নানা ধৰণৰ শাক আছে, মই চিনি নাপাওঁ ইমানকৈ গাইছ। গাইছ মানে পূৰা ইয়াত মাটিমাহ মৰণা মাৰি পিনে এইখিনি দেখিছে গাইছ, বাৰুকৈ গাম শাকেই শাক। মাটিমাহ বস্তা বস্তা দেখিছে, এইখিনি মাটিমাহ বস্তা বস্তাই পেকিং কৰি কুইণ্টেলে কুইণ্টেলে ভৰাইছে, মানে এইবোৰ ছাপ্লাই দিব বেলেগলৈ। মোক কেইটামান খাই চালোঁ মানে মাটিমাহ। গাইছ দেখিছে পিছফালে গৰু চৰি আছে, এইখিনি কিমান ধুনীয়া ভিউ মই দেখাইছোঁ, চাই থাকক। এইফালে ৰঙালাও হৈছে গাইছ, দেখিছে এইখিনি ৰঙালাও লগা নাই মানে, লাগিব গৰু এজনী দেখিছে। গাইছ এতিয়া আমি কলিতা দাৰ ঘৰৰ পৰা যাব ওলাইছোঁ গাইছ, দেখিছে এখন মোৰ পচন্দীখন। সেইখন কলিতা দা, এতিয়া পোৱালিকেইটা দেখিছে গাইছ, আমি যাম মানে আৰু এতিয়া ওলালোঁ গাইছ। এখন কলিতা দাৰ ঘৰৰ ওচৰত থকা স্কুলখন দেখিছে গাইছ, এতিয়া আহিলোঁ, বাই বাই পোৱালি, গৈ আছোঁ গাইছ। ফাইনেলি এইটোৰ নামঘৰটো কলিতা দাৰ ঘৰৰ ওচৰত থকা, গৈ আছোঁ এতিয়া। মানে ৰাস্তাত বাৰুকৈ ছাগলী দেখিছে, এইখিনি ছাগলী গাইছ, দেখিছে এই মানুহজনে খেদি আনিছে ছাগলী। গৈ আছোঁ আৰু কিমান দেৰি লাগিব আৰু ঘৰত পাওঁতে, গধূলি হ'ব চাগে গাইছ।
Cameraman, जल्दी फोकस करो. Bandor, what is this? Room of the bro, मेरे पास. Guys, देखिए আমি একদম পথাৰ মাজে মাজে ৰাস্তাত গৈছোঁ. এইফালে চবফালে সৰিয়হ সৰু সুৰাকৈ কৰিছে আৰু মানে ৰাস্তাটো দেখাই দিয়া অলপ, বাইকখন দেখাই দিয়া অলপ ভিডিঅ'টো. দেখাই দিয়া একদম ধুনীয়া হৈছে এইখন চেঁচাৰ বিভিন্ন থাকে. আপেল বগৰী খেতি কৰিছে দেখিছে গাইছ সেইখিনি দেখাই অলপ. আপেল বগৰী খেতি কৰাত পাইছে মানে কি ধুনীয়া দেখিছে একদম হেৰিও কাৰণে চৰাইৰ কাৰণে আপেল বগৰী দেখিছে চৰাইৰ কাৰণে মানে এইফালে জাল দি দিছে গাছ কি ধুনীয়া ভালকে লাগিছে খাব এনেকুৱা ৰাস্তা আহি আহি আমি একদম পাই গ'লো আপেল বগৰী খেতি কৰা তাৰপিছত এইফালে যাম আৰু এইফালে ওলাই পিনে আমি জেগাডোখৰ নাজানো কি হয় ক'ত যায় ৰেডি দীঘলীয়া এই ৰেডি আমি গৈ পিনে ক'ত ল'ম যদি ৰাস্তাটো মিচিংগাঁও পামগৈ আমি এইফালে গৈ গৈ ৰাস্তাটো তাত আপেল বগৰী খেতি কৰিছে একদম ধুনীয়া হৈছে খাবলৈ মন গৈছে আৰু এতিয়া নিচিঙো অঁ বিলাতী বগৰী একদম দেখিছে কি ধুনীয়া সুন্দৰ পৰিৱেশ হ'ব পাৰে গাঁৱলীয়া ৰাস্তা কিন্তু একদম ধুনীয়া একদম শাকৰ খেতি কৰি ধুনীয়া দেখিছে ৰাস্তাটো অকণমান দেখাই যায় আমাক ৰাস্তা মানে একদম খাতৰনাক ৰাস্তা মানে আমি আহি মানে এইফালে এইটো ৰাস্তা একদম মিচিংগাঁও পাই গৈছে গাই দেখিছে ডাঙৰটো দেখা এইটো কিবা দলংখন এনেকুৱা খাতৰা ৰাস্তাত এক্সপিৰিয়েঞ্চ পুৰা হৈ যাব কি ধুনীয়া লাগিছে কিন্তু ৰাস্তাটো অকণমান দেখাই দিয়া মামা এই ধুনীয়া ৰাস্তা পেকেজটো খাই একদম মজা লাগিছে কিন্তু দেই অনুচক পুৰা হেলি গৈছে কেকক মাৰিছে গাইছ আহি আমি মথাই পাই গ'লোহি দেখাই দে আমি মথাই দিলালি তিন নম্বৰে উঠাই দিছোঁ কেলা মজা গতিকে যামগৈ খেলা এতিয়া মই চলোৱা বাদ দিলোঁ ডিউকখন এতিয়া মামাই চলাইছে গৈ আছোঁ ৰাস্তা দেখিছে ঠাই দি গৈ আছোঁ এইটো দেখিছে এইখন নদী মিচিংগাঁও পালোহি এখন মিচিংগাঁও মামা আমাৰ ধুনীয়া চলায় ডিউক দিহিং নদী চাগে মেবি দিহিং নদী হ'ব লাগে আমি একদম এই বালি দিয়া ৰাস্তাটো ক'ত যায় একদম ৰাস্তাটো ওলামগৈ আহি লৈ যোৱা এই ৰাস্তাটো পাই গ'লো এইটো খাৰাপ ধুনীয়া ভিউ look at that guys look at that just like wow এখন ৰখিছোঁ জেগাটো কি হয় নাজানো কিবা এটা লৈ দোকানত দিছে আকৌ যাম পাইছে গাইছ দেখিছে ৰাস্তা বনাই আছে সম্পূৰ্ণ হোৱাৰ কাৰণে অলপ গাছ আছে বেগ বেগ হেভি তামোল গছৰ মেজি লগাই দিছে দেখিছে গাইছ look at this guy ৰাস্তা চাওক না বনাই আছে কি ধুনীয়া লাগিছে ভিউটো আবেলি ভিউ কি মজা লাগিছে গাইছ look at that গাইছ এইফালে চাকৰি পথাৰ যাব পাৰে চাকৰি পথাৰ বনাব বুলি লিখা আছে গেটখন দেখিছে গাইছ ডাঙৰ ওলা ডাঙৰ মাছ দিবলৈ আহিব এতিয়া আপুনি গাড়ী দেখিছে গাড়ী দেখিছে এইবিলাক ল'ৰা প্ৰেক্টিচ কৰিছে পুৰা ভলীবল ইয়াত পাই দিছে গাইছ দেখো গাইছ ৰাতি ডিউকখনৰ দেখো লাইট অফ কৰিব ৰাতি হৈ গ'ল আৰু গাইছ দেখিছে অলপ ময়ো ওলাই দিছোঁ আৰু গাইছ গোৱালাঘাট পাই গৈ দেখিছে পাৰ হ'ম আৰু ঘৰত যাম আৰু দেখিছে বাইকখন উঠাই দিলে লাইটটো নুমাই গ'ল যে মই
লাইটটো সোমাই গ'ল তুমি কি দি দিবা বেগডাল মাৰি দিলা নেকি এইটো কিটো আগলি আমাৰ হোটেলে গাড়ী বল 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 Guys, finally পাই গ'লহি ন মোৰ টাইম গাইছ ফাইনেলি পাই গ'লহি আজি মানে গাইছ ব্লগটো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ গাইছ